গৌৰৱ গগৈ এটা নাম যি আজি অসমৰ ৰাজনৈতিক আকাশত উজ্জ্বল তৰাৰ দৰে জিলিকিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ হিচাপে তেওঁৰ পৰিচয় নিঃসন্দেহে ৰাজনৈতিক পৰিয়ালৰ উত্তৰাধিকাৰৰ সৈতে সংযুক্ত। যদিও গৌৰৱ গগৈৰ পৰিচয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ হিচাপে, কিন্তু তেওঁ নিজৰ অধ্যয়ন, যুক্তি আৰু মৃদুভাষী স্বভাৱৰ দ্বাৰাই নতুন প্ৰজন্মৰ নেতা ৰূপে পৃথক পৰিচয় গঢ়ি তুলিছে। 2014 চনত কলিয়াবৰৰ পৰা লোকসভাৰ সাংসদ হিচাপে ৰাজনীতিত প্ৰৱেশ কৰি গৌৰৱ গগৈয়ে কংগ্ৰেছৰ ভিতৰত হেৰাই যোৱা আত্মবিশ্বাসক পুনৰবাৰ জাগ্ৰত কৰিছে। আৰু 2024 চনৰ ঐতিহাসিক জয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ প্ৰচাৰৰ মাজতো এই জয়ে তেওঁক অসম কংগ্ৰেছৰ মুখ্য শক্তিৰূপে প্ৰতিষ্ঠা কৰে। এই জয় কেৱল ৰাজনৈতিক সাফল্য নহয়, এটি বাৰ্তা যে যুক্তি, সংযম আৰু সততাৰ ৰাজনীতিয়ে আজিও জনতাৰ হৃদয়ক জয় কৰিব পাৰে। গৌৰৱ গগৈৰ ৰাজনীতিৰ মূল মন্ত্ৰ পৰিৱৰ্তন, বিনাশ নহয়। তেওঁৰ নাটকীয়তা বা সংঘাতৰ পথৰ পৰা আঁতৰি নীতি, যুক্তি আৰু সংলাপৰ শক্তিত বিশ্বাস কৰে। তেওঁৰ ভাষণত আছে শান্তিৰ সুৰ, তৰ্কৰ দৃঢ়তা আৰু শ্ৰদ্ধাৰ সৌন্দৰ্য, যি বৰ্তমানৰ উত্তেজনাপূৰ্ণ ৰাজনীতিৰ পৰা একেবাৰে ভিন্ন। এজন বিশ্লেষণধৰ্মী আৰু সংযমী নেতা হিচাপে তেওঁৰ প্ৰতিচ্ছবি আজিৰ শিক্ষিত আৰু চিন্তাশীল ভোটাৰসমূহৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।